বেমাৰ আজাৰবিলাক কি কেতিয়াও কৈ নাহে, ই ফটছে হৈ যায়। সেইদিনাখন মানুহৰ বিহুৰ দিনাখনো আমাৰ লগত তেনেকুৱাই হ'ল। দিনটো ভালকৈ পাৰ কৰিলোঁ। তাৰপিছত ৰাতি হঠাৎ ভণ্টি গা বেয়া হোৱা দেখি লগালগ তাইক আমি মেডিকেল আনিবলগীয়া হৈ গ'ল। আৰু ৰাতিৰ কথা হঠাৎ আমি ক'ত যাম, আৰু সেইকাৰণে ভাবি ইষ্ট পইণ্ট হস্পিটেললৈ লৈ আহিলোঁ। তাত আমাৰ ডক্টৰ দিলীপ গগৈ ছাৰ বহে, আৰু তেওঁ বহুত বেষ্ট ডাক্তৰ হয়। তো আমি জল্দি তেওঁৰ ওচৰলৈকে লৈ আহিলোঁ। অহাৰ লগে লগে ভণ্টিক চেকআপ কৰা হৈছিল। বেবীৰ পৰা আৰম্ভ কৰি সকলোবিলাক টেষ্ট কৰাৰ পাছত তাইক ছ'ন'গ্ৰাফি কৰিব ক'লে, আৰু এয়া তাইক 2 লিটাৰমান পানী খাবলৈ ক'লে। আৰু তাই পানী খাই বহিলে। পানী খোৱাৰ পাছত ছাৰ আহিলে চেক কৰিবৰ কাৰণে। তাইক এইফালে ছ'ন'গ্ৰাফি ৰুমত ছ'ন'গ্ৰাফি কৰিব ল'লে। আচলতে এই ভিডিঅ'টো মই এটা কথাৰ কাৰণে বনোৱা হৈছিলে যে বি ছেফ, সদায় মানুহে সাৱধান হৈ চলিব লাগে। জাংক ফুডবিলাকৰ পৰা অকণমান আঁতৰি থাকিব লাগে। মানুহে হেল্ডি খাওক আৰু সুস্থ হৈ থাকক। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। মেডিকেলতে আমাৰ বহুত টাইম হোৱাৰ কাৰণে আমি জল্দি ঘৰমুৱা হৈছিলোঁ।